Hey guys, welcome back to my channel World of Knowledge. পোনপ্ৰথমে আপোনালোকক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই স্বাধীনতা দিৱসৰ ওপৰত ৰচনা এখন লৈ আহিছোঁ। I hope ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। স্বাধীনতা দিৱস আৰম্ভণি। স্বাধীনতা দিৱস ভাৰতৰ গণতন্ত্ৰ দিৱস আৰু গান্ধী জয়ন্তীৰ নিচিনা আন এটা জাতীয় উৎসৱ। আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছ শাসনৰ পৰা 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন হৈছিল। সেয়ে প্ৰতি বছৰে 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত সকলোৱে নিজ স্বাধীনৰ উৎসৱ আনন্দমনে পালন কৰে। আমাৰ দেশ স্বাধীন হোৱাৰ এইবাৰ 75 বছৰ সম্পূৰ্ণ হ'ব। স্বাধীনতা দিৱসৰ ইতিহাস। আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছসকলে 2 শতিকা ধৰি শাসন চলাই আছিল। আমাৰ দেশৰ মানুহবোৰে যেতিয়ালৈ একেলগে মাত মাতিব পৰা নাছিল, ব্ৰিটিছসকলে কৰা সকলো অত্যাচাৰ ভাৰতীয় মানুহে সহ্য কৰিবলগীয়া হৈছিল। অৱশেষত ব্ৰিটিছৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি সকলো ভাৰতীয় একগোট হৈ যুঁজিবলৈ আগবাঢ়ি আহিছিল। সকলোৰে মনৰ উৎসাহ দেখি কেইজনমান সাহসী নেতা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, চন্দ্ৰশেখৰ আজাদ, ভগত সিং এই সকলোৱে ভাৰতীয় লোকক নেতৃত্ব আৰু উৎসাহ দিবৰ বাবে আগবাঢ়ি আহিছিল। ইয়াৰে মাজৰ কিছুমান নেতাই অহিংসাৰ পথেৰে আগুৱাই যাব বিচাৰিছিল, কিন্তু কিছুমানে আকৌ হিংসাৰ পথটোক আঁকোৱালি লৈছিল। কিন্তু যি পথেই বাছি নলওক কিয়, সকলোজন ভাৰতীয়ৰ মনৰ এটাই লক্ষ্য আছিল, ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিওৱা। অৱশেষত বহুতো আন্দোলন, পদযাত্ৰা, ত্যাগৰ অন্তত 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল। আমি স্বাধীনতা দিৱস কিয় পালন কৰোঁ? আমাৰ দেশ আৰু দেশবাসীৰ মুক্তি আৰু স্বতন্ত্ৰতাৰ বাবে প্ৰত্যেক বছৰে 15 আগষ্টৰ দিনা স্বাধীনতা দিৱস পালন কৰা হয়। ভাৰত স্বাধীনৰ যাত্ৰাত মৃত্যুবৰণ কৰা সকলো ত্যাগবীৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবেও এই দিনটো পালন কৰা হয়। এই দিনটোৱে আমাক স্মৰণ কৰায় যে এই দেশ স্বাধীন সেই মহান বীৰপুৰুষসকলৰ বাবে সম্ভৱ হৈছে, যিয়ে এই দেশৰ বাবে সকলো ত্যাগ কৰি দেশৰ হকে যুঁজি মৃত্যুক সাৱটি লৈছিল। স্বাধীনতা দিৱসৰ দিনা গোটেই ভাৰতবৰ্ষত আমাৰ দেশৰ জাতীয় পতাকা চৌদিশে উত্তোলন কৰা হয়। এই জাতীয় পতাকাখন ভাৰতবৰ্ষৰ স্বাধীনতা, ত্যাগ, শাসন আৰু শান্তিৰ প্ৰতীক। স্বাধীনতা দিৱসৰ মহত্ব। স্বাধীনতা দিৱস সকলো ভাৰতীয়ৰ বাবে এটা মহত্বপূৰ্ণ দিন। এই দিনটোৱে আমাৰ নৱপ্ৰজন্মক দেশৰ হকে, দেশৰ বাবে আৰু দেশৰ প্ৰতি ত্যাগ, সন্মান আৰু শান্তি স্মৰণ কৰায়। এই দিনটোৱে সকলো দেশবাসীৰ হৃদয়ত দেশপ্ৰেমৰ আভাস কৰায়। দেশপ্ৰেমৰ ভাৱ সকলো দেশবাসীৰ মাজত বিশেষকৈ এই দিনটোত ভাহি উঠে। সামৰণি। স্বাধীনতা দিৱস সকলোৱে বহু উৎসাহ আৰু আনন্দৰে পালন কৰে। ডেকা বয়োজ্যেষ্ঠ সকলোৱে এই দিনটো পালন কৰাৰ বাবে আগবাঢ়ি আহে। এই দিনটোত জাতীয় পতাকা উত্তোলনৰ লগতে প্ৰত্যেকজন ভাৰতবাসীয়ে জাতীয় সংগীত পৰিৱেশিত কৰে। এই দিনটোত মানুহে জাতীয় পতাকাৰ ত্ৰিৰঙেৰে কাপোৰ পৰিধান কৰা দেখিবলৈ পোৱা যায়। সকলো দিশে আনন্দ উৎসৱৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। এইখিনিতে আকৌ এবাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে অল অফ ইউ। আকৌ এটা নতুন ভিডিঅ'তে পুনৰ লগ পাম। টেক কেয়াৰ।